Hi friends, morning. আৰু এতিয়া বাজে মাত্ৰ 5টা আৰু ইয়াৰ পিছত আমি গৈ আছো বগামাটি আজি পিকনিক খাবলৈ। তো এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি কি দেখাব পাৰো সম্পূৰ্ণ শেষলৈ চাই থাকক। তো দেখাই আছো ইয়াৰ পিছত। আৰু ফ্ৰেণ্ডছ পুনৰবাৰ ওয়েলকাম। আৰু মই এয়া গা পা ধুই সম্পূৰ্ণ ৰেডি হৈ মই ওলাইছো আৰু আমাৰ পিকনিকৰ য'ত খৰিখিনি আছে তাত মই এতিয়া যাম। আৰু এয়া বাইকখন ওলাই লৈছো, বাইকখনে মোক থৈ আহিব ভাইটিয়ে আৰু তাৰ পৰা আমি যাম বাছত। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ। আৰু এইটো ভিডিঅ' বেছি এটা ডাঙৰ নহয়, 4-5 মিনিটৰ হ'ব। তো তাৰে এটা নেক্সট ভিডিঅ' মই বনাম। আৰু যদি মোৰ চেনেলটোত নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো বজাই লওক। ফ্ৰেণ্ডছ এয়া মই খৰিৰ দোকানত আহি পালোঁ খৰি ল'বলৈ। আৰু এয়া এতিয়াও পাল্লা খোলাই নাই, তো পাল্লাখন মই খুলি দিওঁ আৰু তো খুলি কেনে খৰি ল'বই লাগিব। এতিয়া পিকনিকত যাম যিহেতু, তো পাল্লাখন মই খুলি দিলোঁ আৰু এতিয়া খৰি ল'ম। তো নেক্সট কি কৰোঁ দেখাই আছোঁ। আৰু এয়া ফ্ৰেণ্ডছ এয়া খৰি লৈছোঁ আৰু এয়া খৰি লৈ কেনে এতিয়া গৈ আছোঁ বাছলৈকে। তো চাই থাকক। ইয়াৰ পিছত বাছখন আহিছে গুৱাহাটীৰ পৰা গ'ল নলবাৰী আৰু নলবাৰীৰ পৰা আহিলে এতিয়া ৰঙিয়া আৰু ৰঙিয়াত মই উঠি ল'ম আৰু উঠি লৈ কেনে যাই থাকিম। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ। আৰু মোৰ লগত এয়া পিছফালে আছে বিচিত্ৰ, তো চাই থাকক। আৰু ফ্ৰেণ্ডছে এয়া আমি খৰি চৰি উঠাই লৈ আৰু ইয়াত দেখিছে কালি যিখন বেনাৰ বনাইছিলোঁ এই বেনাৰখন ইয়াত লগাই লৈছোঁ। আৰু ইয়াৰ পিছত সম্পূৰ্ণ বাছৰ দৃশ্য দেখাই আছোঁ। তো চাই থাকক। এয়া বাছত উঠি যাম।